হেল্ল' এভৰিৱান, মোৰ মোবাইলত খুব ধুনীয়া দৃশ্য এটা বন্দী হৈছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এজনী শালিকা চৰাইজনী কি হয়, কাৰেণ্টত শ্বৰ্ট লাগি গৈছিলে আৰু শ্বৰ্ট লাগি যোৱা চৰাইজনী কিদৰে সুস্থ হৈ উঠিলে ভিডিঅ'ত মই দেখুৱাম, চাই ল'ব। ইয়াত চাওক, স্পষ্টকৈ দুজনী চৰাই দেখি পোৱা গৈছে। দুইজনীয়ে খেলি আছিলে। তাতে কি হ'ল, কাৰেণ্ট পাখিত লাগি মানে শ্বৰ্ট কৰিলে, তলত সৰি পৰিলে। চাই লওক, শ্বৰ্ট লাগি গ'ল নেকি তোৰ? কৃষ্ণ ভগৱন্ত ভাল কৰি দিয়ক। ভগৱন্তই ভাল কৰি দিয়ক। ভগৱন্তই ভাল কৰি দিয়ক বুলি কৈ মই এই ধানডালত থৈ দিলোঁ চৰাইজনী। তাৰপিছত ওপৰলৈ গৈ তাই বহুত সময় সেইখিনিতে ৰৈ অকণমান সময় পিছত মানে চিঞৰিছে, লগৰজনীকো চিঞৰিছে। লগৰজনী ওপৰতে বহি আছে, চাওক।